Good morning, আমাৰ অসমবাসী ৰাইজ। আজি পুৱাই ওলাইছোঁ, এটা ছাৰ্ভেত গৈ আছোঁ। তো আপোনালোকে চাব, আজি মৰিগাঁও জিলাৰ এটা সুন্দৰ এটা ছাৰ্ভেত গৈ আছোঁ। তো আপোনালোকক দেখাম আজি মৰিগাঁৱৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা, তো আপোনালোকে চাব। আৰু আজি বহুত ভিতৰুৱা গাঁও অঞ্চলত যাম, আজি তাৰ পৰিৱেশবোৰ ধুনীয়াকৈ দেখাম। তো আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু বৰ্তমান মই এতিয়া আছোঁ মৰিগাঁও টাউনতে আছোঁ। অনেক পিছতে আমি ওলাই যাম এটা ছাৰ্ভেৰ বাবে, আপোনালোকে চাব। বৰ্তমান মৰিগাঁও টাউনৰ পৰা ওলাইছোঁ। আজি গাঁও অঞ্চলবোৰত যাম, আপোনালোকক দেখাম গাঁও অঞ্চলবোৰৰ পৰিৱেশ কেনেকুৱা, আপোনালোকে চাব। ফাইনেলি গাইজ, গাঁও অঞ্চলত প্ৰৱেশ কৰিছোঁ। গাঁও অঞ্চলৰ সুন্দৰ এটা পৰিৱেশ আপোনালোকে চাওক। আৰু লগত মোৰ বন্ধু এজন আহিছে, আৰু বন্ধুজনে মোক লৈ আহিছে। প্ৰথম মই আহিছোঁ এই ছাৰ্ভেটোত। বন্ধুজনে প্ৰতি ঘৰৰ যিবোৰ দৰিদ্ৰ লোক আছে তেওঁলোকৰ ঘৰে ঘৰে ছাৰ্ভেটো বৰ্তমান চলাই আছে। তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাব। এয়া গাঁও অঞ্চলৰ সুন্দৰ এটা পৰিৱেশ। আৰু বৰ্তমান আমি এই ছাৰ্ভেটো অহা এটাই উদ্দেশ্য, গাঁও অঞ্চলত যিবোৰ দৰিদ্ৰ লোক আছে তেওঁলোক কেনেকৈ চলিছে তাৰ ওপৰতে মোৰ বন্ধুজনে এই ছাৰ্ভেটো বহুত বছৰৰ পৰা কৰি আছে, আৰু তাৰ লগত ময়ো সহযোগ কৰিছোঁ। আৰু অসমবাসী ৰাইজে যদি তেনেকুৱা সহায় সহযোগিতা কৰিব বিচাৰে, আপোনালোকে গাঁও অঞ্চলত প্ৰৱেশ কৰি তাৰ ওপৰত আপোনালোকে সুন্দৰ এটা পদক্ষেপ ল'ব বুলি মই এই ভিডিঅ'টো ৰাইজৰ মাজত আজি লৈ আহিছোঁ। আমাৰ মৰিগাঁও জিলাৰ গাঁও অঞ্চলবোৰ আজি চাবলৈ আহিলোঁ। কিমান জেগা পানীৰ মাজত আছে, আপোনালোকে দেখিছে। পানী হৈছে বাৰু, হ'লেও বহুত কম। মৰিগাঁও জিলাৰ ভিতৰুৱা গাঁও অঞ্চলবোৰৰ পৰিৱেশ। আজি মই এটা ছাৰ্ভেত আহিছোঁ। ছাৰ্ভেটোত আহি মোৰ বহুত ভাল লাগিল, কাৰণ এই খুৰাহঁতৰ ঘৰে ঘৰে ঘূৰিছোঁ। খুৰাহঁতৰ যদি কিবা অসুবিধা হয়, এটা মৰিগাঁৱৰ NGO এটাই বহুতখিনি হেল্প কৰি আছে। যদি কিবা বিপদত পৰে বা বেমাৰে হওক বা ঘৰ বাৰী কিবা অৱস্থা পাতি বেয়া হওক, গোটেইখিনি এই NGOটোৱে দায়িত্ব লৈ আছে। বা পানী হ'লে এই NGOটোৱে গোটেইখিনি দায়িত্ব লৈ আছে। ভাল এটা NGO, ভাল এটা পদক্ষেপ লৈ আছে। আপোনালোকৰ গাঁৱত মই প্ৰথম ভৰি দিছোঁ, বহুত ভাল লাগিছে। মনসা গাঁৱত বাকী কিবা সমস্যা আছে নেকি, ঘৰৰ এনি প্ৰব্লেম? পিছত ঠিক আছে, জানিম বাৰু। আমি আহিয়ে থাকিম ফিল্ডত, আমি আহিয়ে থাকিম। ভাল লাগিল বাইদেউ, আপোনাৰ বেমাৰ সোনকালে ভাল হওক। আৰু আজি মই প্ৰথম এইটোত আগভাগ লৈছোঁ, বহুত ভাল লাগিছে। আপোনালোকৰ ঘৰ বাৰীবোৰ চালোঁ বা এই পৰিৱেশটো চালোঁ, সঁচাকৈ ভাল লাগিছে। গতিকে আপোনালোকে যদি এনেকৈ সহায় কৰিম বুলি ভাবিছে, এই গাঁৱলীয়া পৰিৱেশবোৰ আপোনালোকে চাই যাব পাৰে। এই দুখীয়া মানুহখিনি কেনেকৈ চলি আছে, আপোনালোকে তাৰ ওপৰত যদি ভাবে সহায় সহযোগিতা কৰিম বুলি, তো আপোনালোকে আহিব পাৰে। ঠিক আছে। তো আজি আহি এই পৰিৱেশটোৰ লগত দাদাহঁতক পালোঁ। দাদা বৰ্তমান খেতিতে লাগি আছে। তো আপুনি খেতিতে লাগি আছে? খেতি লাগি আছে। মই যিটো NGO আণ্ডাৰত আহিছোঁ, সঁচাকৈ ভাল লাগিল। গোটেইখিনি দায়িত্ব লৈ আছে, বা বানপানীয়ে হওক বা ঘৰৰ কিবা অৱস্থা পাতি বেয়াই হওক, গোটেইখিনি খবৰ লৈ আছে। আৰু মেডিচিনখিনিও দায়িত্ব লৈ আছে। গতিকে কাৰোবাৰ বেমাৰ আজাৰ হ'লে মেডিচিনৰ দায়িত্ব লৈছে। এই NGOটোৰ আণ্ডাৰত আহি মোৰ বহুত ভাল লাগিল। তো ভৱিষ্যতে আহিম, আশা কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা কৰাটোৱে আমি বিচাৰোঁ, ৰাইজেও কৰক, আমিও জনাম কেতিয়াবালৈ। হয়, ঠিক আছে, ঠিক আছে, ধন্যবাদ। তো আপোনালোকে দেখিছে কিমান গৰম, ইমান গৰমত আমি এটা ছাৰ্ভেত আহিছোঁ। কেৱল দৰিদ্ৰ লোকৰ বাবে এই ছাৰ্ভেটো আমি কৰি আছোঁ। দুখীয়া মানুহখিনি কেনেকৈ বৰ্তমান গাঁও অঞ্চলত চলি আছে তাৰ ওপৰতে আমি ছাৰ্ভেটো বৰ্তমান কৰি আছোঁ। আজি ইমান গৰম, এই গৰমতো এতিয়া বৰ্তমান এটাই বাজিল, ছাৰ্ভেটো সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে দেখিছে নহয়, প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে আহিছোঁ, কেনেকৈ কি পৰিস্থিতিত চলি আছে তাৰ বিষয়ে জানিলোঁ। আৰু NGOটোৱে বহুতখিনি হেল্প কৰি আছে। নেক্সট ভিডিঅ'ত মই NGOটোৰ বিষয়ে ক'ম, তো আপোনালোকে ভিডিঅ' পাব। তো আজিৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু সকলো ৰাইজে যদি আপোনালোকে সহায় কৰিম বুলি ভাবিছে, যে মৰিগাঁও জিলাৰ মই বৰ্তমান আছোঁ মায়ঙত আছোঁ, তো আপোনালোকে আহিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল।